অলপ চকু কাণ দিব মা এনেওতো মান সন্মান গৈছে শালীনতা বোলা বস্তু যিকণ বাকী আছে সেইকণকো শেষ হৈ যাবলৈ নিদিব তাইৰ কাম কাজ সাজ পোছাকে যাতে তেওঁৰ আৰু আমাৰ ঘৰখনৰ মৰ্যাদা হানি নকৰে তালৈ চকু দিবি তেওঁতে একো বেয়া কাপোৰ পিন্ধাব দেখা নাই মা আগৰ ছোৱালীকালৰ সাজ পোছাক এৰি এতিয়া বোৱাৰীৰ পোছাক পিন্ধিবলৈ দিবি নিজে যেতিয়া জোৰ কৰি এইখন ঘৰৰ বোৱাৰী হৈ আহিছা অলপ বোৱাৰী আৰু পত্নীৰ ধৰ্ম পালন কৰিবা যদি তুমি এইবোৰ একো নাজানা আমাৰ বৰ পৰা শিকি ল'বা এয়া মোৰ কি হ'ব ধৰিছে মোৰ জীৱনে কি পথত গতি কৰিব ধৰিছে যাক মই সৰ্বস্ব দি ভাল পাইছিলোঁ যাৰ বাবে মই সকলো এৰি গুচি আহিছোঁ তেওঁৰ ওচৰতে আজি কিছুমান তল খাপৰ প্ৰশ্নৰ সন্মুখীন হ'ব লগা হৈছে কিয় এনে নিজ কথাটো মই কল্পনাও কৰিব পৰা নাছিলোঁ ৰাণী এইকেইদিন তোমাৰ আৰু অভিৰ মুখকেইখন দেখিয়ে মোৰ অনুমান হৈছে তোমালোকৰ মনত কেৰুণ সোমাল এনেকুৱা কিয় হ'ল খনিনকাই অভিৰ মনটোতো আগতে তেনেকুৱা নাছিলে হঠাৎ কিয় ইমান সলনি হৈ গৈছে পৰিৱেশ ৰাণী পৰিৱেশে মানুহৰ মন সলনি কৰে মই তেওঁলৈ বিয়া হৈ আহি এনে কি পৰিৱেশৰ সৃষ্টি কৰিলোঁ যে তেওঁ মানুহটোৱে সলনি হৈ গ'ল পৰিৱেশ জানো কোনোবা এজনে সৃষ্টি কৰিব পাৰে বাৰু বাদ দিয়া সেইবোৰ কথা তুমি কিন্তু বহুত ধৈৰ্য ধৰিব লাগিব আৰু বহু ধৈৰ্যৰ পৰীক্ষা দিব লাগিব আজি মোৰ কি ভাৱ হৈছে জানা খনিনকাই ল'ৰা ছোৱালীবোৰে আচলতে মাক দেউতাকৰ কথা শুনিব লাগে পাপাই মোক মানা কৰিছিল বহুত বুজাইছিল যে এই অৱস্থাত অভিৰ লগত বিয়া হ'ব নালাগে কিন্তু মই পাপাৰ কথা নুশুনিলোঁ ল'ৰা ছোৱালীতকৈ মাক দেউতাকৰ অভিজ্ঞতা বেছি জ্ঞানো বেছি সেইকাৰণে পৃথিৱীখন চিনি পায় কাইলৈ কি হ'ব আজিয়েই গম পায় তোমাৰ পাপাৰ কথা তুমি মানিব লাগিছিল পাপাৰ কথা নমনাৰ প্ৰতিফল আজি মই পাইছোঁ খনিনকাই তুমি অভিৰ ওপৰত ভুল ধাৰণা নল'বা মই তাক জানো এই ঘৰখনৰ সকলো মানুহকে মই ভালদৰে জানো মই সকলো দেখি থাকোঁ সকলো শুনি থাকোঁ মই কিয় অকণো শান্তি নাপালোঁ খনিনকাই মই কি দুখ কৰিলোঁ মোৰ ভুল কি নিজে একো ভুল নকৰিলেও কেতিয়াবা পৰিৱেশ পৰিস্থিতিত পৰি কষ্ট খাবলগীয়া হয় ধৈৰ্য নেহেৰুৱাবা অভিয়ে ন্যায় পোৱাত সহায় কৰিবৰ বাবেহে মই এইখন ঘৰলৈ আহিছিলোঁ দুখ বেজাৰ কৰি নাথাকিবা ৰাণী এইখন ঘৰৰ মানুহে এদিন নহয় এদিন তোমাক বুজি পাবই চিন্তা নকৰিবা
কি হ'ল ইয়াত যে বহি আছে গাটো আকৌ বেয়া কৰিছে নেকি নাই হে অংক এটা মিলাব পৰা নাই মানে বেংকলৈ গৈ পাছবুকখন আপডেট কৰোঁতে দেখিলোঁ মোৰ একাউণ্টৰ পৰা ক'তো এটা টকাও পে'মেণ্ট হোৱা নাই ক'ৰবাত আপুনি পে'মেণ্ট কৰিছিলে নেকি কিহতনো কৰিছিলে একোতো অনাও নাই তুমিতো কৈছিলা মোৰ হস্পিটেলৰ পে'মেণ্টখিনি তুমি পে'মেণ্ট কৰিছা বুলি মোৰ পৰা যদি কৰা নাই ক'ৰ পৰা কৰিলা অ' হস্পিটেলৰ পে'মেণ্টৰ কথা কৈছে অঁ সেইটো মানে দিয়া হ'ল আৰু কিবা কৰি ক'ৰ পৰা দিয়া হ'ল কোৱা নোকোৱা কিয় তোমাৰ হাতততো ইমানখিনি এমাউণ্ট নাথাকে সেইবোৰ কথা ইছাইহে জানে তাইহে পে'মেণ্ট কৰিছিল দিলে চাগে ক'ৰবাৰ পৰা ক'ৰ পৰা দিব তাই ক'ত পালে বাৰু তাই ইমান টকা ৰ'বা ফোন এটা কৰি তাইক কথাটো সুধি লওঁ এই কিনো সোধা পোছাবোৰ কৰি থাকে দিলোঁ বুলি ক'লে যেতিয়া দিলে হ'ল আৰু তাকে লৈ হ'ল আৰু নহয় মই জানিব লাগিব ঘৰখনৰ প্ৰতিটো হিচাপ মই ৰাখোঁ গতিকে এইটো কথা নাজানিলে কেনেকৈ হ'ব পইচাখিনি চাগে শৰ্মাই দিলে নেকি কোন শৰ্মা ৰাণীৰ কোম্পানীৰ মেনেজাৰ শৰ্মা ইছাই দিবলৈ মানা কৰিছিল কিন্তু তেওঁ আহি নিজে দি থৈ গ'লহি ৰাতি যে ভাল মানুহ ঘৰৰ বাহিৰত নাথাকে সেইটো তুমি ভাই বোৱাৰীক ভালকৈ বুজাই দিবা মোৰ স্বাভিমানক আঘাত কৰাৰ বাবে তোমালোক কিন্তু মোৰ মনৰ পৰা অলপ হ'লেও আঁতৰি গৈছা ক'লৈ যোৱা তুমি ক'ত যোৱা মানে অফিচলৈ যাওঁ এইযোৰ কাপোৰ পিন্ধি নাযাবা मुझको भी तो लिफ्ट करा दे बंगला मोटर कार दिला दे ऐसे सो को दिया है ला 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 मुझको भी तो लिफ्ट करा दे दुनिया भर की सैर करा दे আজি ইমান সোনকালে আহিলা যে অঁ বতৰো বেয়া কাষ্টমাৰো কম ৰখি অহা নাই নেকি কিবা কামত ওলাই গৈছে বোলে অলপ দেৰি হ'ব বুলি মোক কৈছে মই কৈ দিছোঁ সোনকালে আহিবলৈ আৰু মই তাক এইটোও কৈছোঁ যে দেৰিকৈ ঘৰ সোমালে পাপাই বেয়া পায় আহিব হৈছে মই বেয়া পোৱাটো ডাঙৰ কথা নহয় তাৰ যদি একো বেয়া নহয় সি যদি ভাল কাম এটাত ওলাই গৈছে তেনেহ'লে মই মানা কৰিবলগীয়া বা বেয়া পাবলগীয়া একো নাই সি একো বেয়া কামত নাযায় দিয়া আৰু তুমি যে কৈছিলা মই সিদিনা তাক সুধিলোঁ নহয় তইনো লগৰ ল'ৰাৰ লগত ষ্টেচনৰ ওচৰলৈ কিয় সদায় গৈ থাক সি ক'লে তাৰ ছাৰ এজনৰ ঘৰ হেনো ষ্টেচনৰ ওচৰতে তালৈহে সি যায় চোৱাচোন বাৰু লোকৰ কথা শুনি তুমি মিছাতে ল'ৰাটোক ভুল বুজি আছিলা নহয় মই ভুল বুজিছোঁ নে সি তোমাক ভুল ব্যাখ্যা দিছে সেইটোহে আচল কথা অলপ সোনকালে ঘৰলৈ আহিবলৈ ক'বা ইমান ৰাতিলৈকে ভাল মানুহ বাহিৰত নাথাকে এই কিমাননো ৰাতি হৈছে ঘৰৰ মাইকী মানুহে এতিয়ালৈকে ঘৰ আহি সোমোৱা নাই সিটো ল'ৰাহে ৰাতি যে ভাল মানুহ ঘৰৰ বাহিৰত নাথাকে সেইটো তুমি ভাই বোৱাৰীক ভালকৈ বুজাই দিবা তুমিতো তেওঁৰ আগত মুখখন খুলিবই নোৱাৰা শৰ্মাই নিজে আহি হস্পিটেলৰ পে'মেণ্টখিনি দি থৈ গৈছে আমিতো বিচাৰি যোৱা নাই জোৰ কৰি দিলে আমিনো কি কৰিম আৰু সেই কথাটোতে আপুনি ইমান মন বেয়া কৰি থাকিব নালাগে নহয় তোমালোকে তাইক পে'মেণ্টখিনি কৰিবলৈ সুবিধাই দিব নালাগিছিল আমিনো ক'ত সুবিধা দিছোঁ তোমাৰ আৰু ইচ্ছাৰ ইচ্ছা নথকা হ'লে শৰ্মাই জোৰকৈ টকাখিনি দি যাব পাৰিলেহেঁতেন নেকি তোমালোকৰ ঠাইত মই হোৱা হ'লে শৰ্মাৰ সাধ্য আছিল নেকি পে'মেণ্টখিনি কৰি যাবলৈ তোমাৰ বা ইচ্ছাৰ ওপৰত মোৰ যিখিনি আস্থা আছিল সেইখিনি কিন্তু আজি বহু পৰিমাণে কমি গ'ল কাৰণ তোমালোকে মোৰ স্বাভিমান মোৰ অহংকাৰত আঘাত কৰিছা
মোৰ স্বাভিমানক আঘাত কৰাৰ বাবে তোমালোক কিন্তু মোৰ মনৰ পৰা অলপ হ'লেও আঁতৰি গৈছা বিচাৰ কথা বাদ দিলোঁ তুমি মোৰ অহংকাৰত হাত দিছা মোৰ ভুল হৈ গ'ল মোক ক্ষমা কৰিব আপুনি মোক আপোনাৰ মনৰ পৰা আঁতৰ নকৰিব আপোনাৰ মনৰ পৰা মোক আঁতৰ কৰিলে মই কেনেকৈ জীয়াই থাকিম মোৰ চিকিৎসাৰ খৰচ দি তাইক মই মোক পুতৌ কৰাৰ সুবিধাটো মই দিব নোৱাৰোঁ শৰ্মা মেনেজাৰক কালিলৈ মাতি পঠাবা মই তেওঁৰ হাতত কালিলৈ টকাখিনি ঘূৰাই পঠাম তাইকো বুজাই দিম যে তাইৰ বাপেক ইমান দুৰ্বল মানুহ নহয় ক'লৈ যোৱা তুমি ক'ত যোৱা মানে অফিচলৈ যাওঁ এইযোৰ কাপোৰ পিন্ধি নাযাবা কাপোৰযোৰ সলাই লোৱা কিয় কাপোৰযোৰ ভাল লগা নাই ভাল লগা বেয়া লগাৰ কথা নহয় বোৱাৰী মানুহে এইবোৰ কাপোৰ নিপিন্ধে আভি এইবোৰ কি কৈছা তুমি যদি বোৱাৰী মানুহৰ সংস্কাৰ নীতি নিয়মবোৰ মানিব নোৱাৰা তেনেহ'লে বোৱাৰী হ'বই নালাগিছিল ঘৰতে ছোৱালী হৈ থাকিব লাগিছিল মই ভবা নাছিলোঁ যে বোৱাৰীৰ ৰীতি নীতিৰ দোহাই দি কোনোবাই এইখন ঘৰত মোৰ অফিচলৈ যোৱা কাপোৰযোৰৰ ওপৰতো প্ৰশ্ন তুলিব পাৰে তাৰমানে তুমি ভাবিছিলা আমাৰ ঘৰখন কোনো নীতি নিয়ম নমনা সংস্কাৰ নথকা এখন ঘৰ একমাত্ৰ কাপোৰ কানিত মানুহৰ সংস্কাৰ নাথাকে অভি সংস্কাৰ থাকে মানুহৰ মনত চাদৰ মেখেলা পিন্ধি উৰণিলৈ থাকিলে বুলিয়ে আনৰ বদনাম গাই ফুৰা এজনী বোৱাৰীক তুমি সংস্কাৰী বা আদৰ্শৱান বোৱাৰী বুলি ক'বা নেকি লোকৰ কথা মোক নালাগে মোৰ কথা হ'ল তুমি আমাৰ ঘৰখনে ভাল পোৱা মোৰ ভাল লগা এজনী মানুহ হৈ থাকিব লাগে কিন্তু তুমি এইযোৰ কাপোৰ কি বেয়া দেখিলা অভি এইযোৰ কাপোৰেতো ঘৰখনৰ একো সন্মান নষ্ট কৰা নাই অঁ যদি মই চুটি কিবা এযোৰ পিন্ধিলোহেঁতেন তেতিয়া তুমি মোক গালি পাৰা কিন্তু এই কাপোৰযোৰলৈ তুমি প্ৰশ্ন কৰিছা প্ৰশ্ন যেতিয়া উঠিছেই তুমি কাপোৰযোৰ সলাই লোৱাত কি আপত্তি আছে তুমি মোৰ লগত যিমান সময় তৰ্ক কৰিলা সিমান সময় কাপোৰযোৰ সলাই ওলাই আহিব পাৰিলাহেঁতেন তুমি যদি আন কিবা কাৰণত কাপোৰযোৰ সলাই ল'ব ক'লা হয় তেতিয়াহ'লে চাগে মই লগে লগে সলাই পেলালোহেঁতেন কিন্তু তুমি আদৰ্শ আৰু ৰীতি নীতিৰ দোহাই দি নিজৰ ঠেক মনটোৰ পৰিচয় দিছা আৰু এটা কথা আভি মই ভাবোঁ সময় পৰিস্থিতি আৰু কাম হিচাপে ক'ত কেতিয়া কি কাপোৰ পিন্ধিব লাগে সিমানখিনি ড্ৰেছ চেন্স মোৰ আছে মোৰ কথা নমনাটোৱে যেন তুমি তোমাৰ নিয়ম কৰি লৈছা আৰু প্ৰতিটো কামত মোৰ দুখ উলিওৱাটোৱে তোমাৰ এটা নিয়ম কৰি লৈছা তৰ্ক নকৰিবা ৰাণী যদি মোৰ লগত থাকিব বিচাৰা তেনেহ'লে মই বিচৰা ধৰণে থাকিবা এইটো কেনেকুৱা কথা যে সদায় তুমি মোৰ পৰাই বিচাৰি থাকিবা মই জানো তোমাৰ পৰা একো বিচাৰিব নোৱাৰোঁ কি পোৱা নাই তুমি মোৰ পৰা কি বিচৰা মোৰ পৰা স্বাধীনতা নিজৰ মতে কাম কৰাৰ স্বাধীনতা মই ভাবোঁ এগৰাকী নাৰীৰ জীৱন কেৱল পাকঘৰ আৰু বেডৰুমৰ চাৰিসীমাতে সীমাবদ্ধ নহয় আই এম চৰি ৰাণীয়ে বহুত কাম কৰে তাই আজৰিয়ে নাই আমিবোৰহে এনেই বহি থাকোঁ টকা ঘটা কামবোৰহে কাম ঘৰৰ কামবোৰ কাম হ'লে আৰু
কুইন মা মাতিছিলে? চাহ একাপ খোৱাবা নেকি? মোৰতো বৰ কটিং টিঙাইছে। গাখীৰ চাহ একাপ খালে ভাল পাম নেকি? কি হ'ল? একো নামাতিলা যে? দিব পাৰিবানে? পাৰিবই লাগিব। মই আপোনাক চাহকাপ নিদিলে আন কোনে দিব? সৰু বোৱাৰীয়েকেতো আপোনাক পাকঘৰত সোমাই চাহ বাকী ভাত ৰান্ধি নোখোৱাই। তেওঁ নিজৰ মানুহজনলৈকে সময় নাই, আমালে সময় ওলাবনে? তুমি তেনেকৈ কিয় কৈছা? তাইৰ জানো কামবোৰ কম? এৰা, ঘৰৰ ভিতৰৰ কামবোৰ কৰাতকৈ বাহিৰত কাম কৰাই ভাল। তেতিয়া অন্ততঃ কাম কৰিছে বুলি মানুহে দেখা পায়। আমাৰ কামবোৰ কোনে গন্তি কৰে? ভিতৰৰ কামবোৰতো কোনেও দেখা নাপায়। তোমাক জানো মই কাম নকৰা বুলি কৈছোঁ? আপোনাৰ কথাবোৰততো তেনেভাৱেই প্ৰকাশ পায়। ৰাণীয়ে বহুত কাম কৰে, তাই আজৰিয়েই নাই। আমিবোৰহে এনেই বহি থাকোঁ। টকা ঘটা কামবোৰহে কাম, ঘৰৰ কামবোৰ কাম হ'লে আৰু। কৰা কৰা, দিনটো তুমিও বহুত কাম কৰা। তুমি ঘৰখন চম্ভালি আছা কাৰণেহে ৰাণী এনেকৈ ওলাই যাব পাৰিছে। এৰা, ঘৰখন চম্ভালিনো মোৰ কি লাভ হৈছে? বাহিৰত চাকৰি কৰিব ময়ো পাৰিলোহেঁতেন। সংসাৰৰ মতাবোৰৰ লগত হলি গলি কৰি বিজনেছ কৰিব নোৱাৰিলেও চাকৰি এটা কৰিব পাৰিলোহেঁতেন। চাকৰি এটা কৰিবলৈ শিক্ষা আৰু সামৰ্থ্য মোৰ দুয়োটাই আছে। পিছে সংসাৰৰ কথা ভাবিয়ে নোৱাৰিলোঁ। তুমি চাকৰি কৰিব বিচৰাহেঁতেন আমি জানো মানা কৰিলোঁ হয়? এওঁ আৰু আপোনাৰ কাৰণেই নোৱাৰিলোঁ। মই চাকৰি কৰিলে আপোনালোকক মুখৰ আগত ভাতকেইটা কোনে দিলেহেঁতেন? কিয়? খনিন থাকিলহেঁতেন নহয়? মোক আপুনি আপোনাৰ সৰু বোৱাৰীৰ নিচিনা বুলি ভাবিছে নেকি? যে নিজৰ মানুহজন আৰু শাহুৱেকৰ মুখৰ আগত ভোকৰ ভাতকেইটা দিবৰ কাৰণে ঘৰত কাম কৰা মানুহৰ ওপৰত নিৰ্ভৰ কৰিবলৈ দিম? আমাৰ অন্তৰে কিন্তু তেনে কৰিবলৈ নকয় দেই। হ'ব কুইন, তুমি এজনী লখিমী বোৱাৰী। তোমাৰ দৰে এজনী বোৱাৰী পোৱাটো বৰ ভাগ্য। যোৱা, এতিয়া তুমি নিজৰ কাম কৰাগৈ। মা, ৰ'ব মা, চাহকাপ কৰি দিওঁ। নালাগে দিয়া, মোৰ চাহৰ টেণ্ডেঞ্চি নোহোৱাই হৈ গ'ল। নহয়, আপোনাৰ মূৰ বিষাইছে নহয়, ৰ'ব মই চাহ বাকি দিছোঁ। তুমি যিখিনি নীতি শিক্ষা দিলা মোৰ মূৰৰ বিষ নোহোৱা হৈ গ'ল। হ'ব দিয়া। সৰু বোৱাৰীয়েক বাহিৰত ঘূৰি ফুৰিব আৰু মই চবৰে চাহ বাটৰ জুতি লগাই থাকিম। নাম নেজানো।